হেল্ল' বৰুৱানী ভালনে তোমাৰ? মই জানা কালি কাপোৰ এযোৰ ললো, বহুত ধুনীয়া লাগিছে। তুমি চাবলৈ আহিবা হা। আমাৰ সেইজনী আছে চাগে ভিতৰতে সোমাই, শুব জানে আৰু খাব জানে, কি জানে। আমাৰ এওঁ যাবলৈ ওলাই আছে জানা। মই তোমাৰ লগত পিছত কথা পাতিম হা, তুমি আহিবা কিন্তু দেই। এতিয়া দেউতা তুমি যাবাগে, মোৰ কাৰণে কাপোৰ এযোৰ আনি দিবা দেই দেউতা। তুমি কিন্তু ভালকে থাকিবা দেই, আৰু খোৱা বোৱা সময়তে কৰিব। মাজনী আৰু হ'ল মাজনী আৰু শুন, তোমালোকে ভালকে থাকিবা দেই, আৰু সময়মতে কিতাপ পঢ়িবা, আৰু খোৱা বোৱা পাহৰি নাযাবা, বাজেটতে দৌৰি নাথাকিবা, ঠিক আছে? তুমি ওলালা, তোমাৰ কাৰণে পানী আনিছিলো, ইয়াত লাগিলে ৰাস্তাত খাই ল'বা, আৰু সময়মতে খোৱা বোৱাবোৰ কৰিবা হা। ঠিক আছে, পাহৰি নাযাবা খাবলৈ। হ'ব দিয়া, গৈ থাকো। মা মা, মোৰ যাব হ'ল নহয়, শুয়ে আছো। ডাঙৰ তই ওলালি কৃষ্ণ যাওঁ উপায়, ঈশ্বৰে তোৰ মংগল কৰক, তোৰ দীৰ্ঘায়ু হওক। ঠিক আছে মা। মাজনী আৰু শুনটো, মনটো ভালকে থাকিবা দেই। আপুনিও ভালকে থাকিব। ঠিক আছে, আপুনি ভালকে যাব দেই। ঠিক আছে মা, থাকিব। যা বোপাই, ভালকে থাকিবি দেই। তুমি ভালকে যাবা দেই, ভালকে খোৱা বোৱাবোৰ কৰিবা। হ'ব দিয়া, তুমি ভালকে থাকিবা আৰু মাক ভালকে চাবা দেই। মই এতিয়া আহিলোহে, বাই। বাই বাই। বোৱাৰী, বোৱাৰী, চাহ টিপি দেচোন, বাৰাণ্ডাতে বহিছো। ৰাতিপুৱা পৰতো চাহ টিপি খাবলৈ বৰ মন যায়। কৃষ্ণ প্ৰভু, মুখখন আছে মোৰ কি কাম বন নাই নেকি? খাবলৈ দিছো খাবি, শুবলৈ দিছো শুবি, আৰু মোক চিঞৰি নাথাকিবি। পুতেৰে কৈছে ভালকে চাবলৈ, তোক ভালকে চাম ৰ বুঢ়ী। নহয় বোৱাৰী, মোৰ চাহ টিপি খাবলৈ মন গৈছিল। এইবাৰ চাহ খাবলৈ মন গল। মোৰ সময় নাই চাহ তাহ দিবলৈ। আজি মোৰ ভন্টি আহিব, আৰু শুন, তাই যাতে কোনো কাৰণতে অসুবিধা নাপায়। মা, কি হ'ল ইমানকে চিঞৰ বাখৰ কৰি আছিলে যে? কি আইতাৰ কিবা হ'ল নেকি? কি হ'ল? মই কিবা এটা কৰি আছো দেখা নাই? মোক ডিষ্টাৰ্ব কৰি নাথাকিবা। মা, আইতা ক'ত গ'ল? ভাত, মই আইতাৰ ওচৰত যামগৈ, আইতাক সাধু শুনাব। আইতা, মোক সাধু শুনাব লাগিব। শুন। আইতা শুনাব লাগিব। শুনাম দেই। শুন, মই সাধু এটা কম এতিয়া দেই। মই না গাখীৰ দিছো, তোমালোকে ডাইনিঙলৈ আহা, সোনকালে আহা। আইতা, মই গাখীৰ নাখাওঁ, আপুনি মোক সাধু শুনাই ল'ব লাগিব, তেতিয়াহে খাম। ময়ো নাখাওঁ, আপুনি আমাক সাধু শুনাব লাগিব। শুন, মই না তহঁত দুটা গাখীৰ গিলাচ খাই লগে যা, খাই ল'লে মই সাধু শুনাম দেই, নহ'লে মায়ে গালি দিব নহয়। দে বোপা, যোৱা। হ'ব আইতা, আমি আহিছো, কিন্তু তুমি শুনাবই লাগিব দেই। বল ভাইটি, যোৱা। কঁকালটো বৰ বিষাইছে পাই, অলপ জিৰাই লওক। কৃষ্ণ প্ৰভু।
এই বুঢ়ীজনীয়ে মোক জ্বলাই মাৰিছে আৰু ইহঁতকেইটাও মোৰ কথা অকণমানো নুশুনা হৈছে। কৃষ্ণ চাহকণটো নিদিলেই ভাতকেইটা কেতিয়া পাম জানো, দিবলৈ নিদিয়ে। ঐ ভাতগাল খা। হ'ব দে বোৱাৰী, খাইছো। অ পেহী, এটা কথা ন, মোক কেনেকুৱা লাগিছে বাৰু? তোক বৰ ধুনীয়া লাগিছে। মোক বা কেনেকুৱা লাগিছে? বৰ ধুনীয়া লাগিছে। মই কালি বিউটি পাৰ্লাৰৰ পৰা আহিছে। হয় জাতিলাটো কলৈ নিয়ম? এই মায়ে জাতিলাওটো সৰকানৰ ঘৰত দিব কৈছিলে, সেই দি থৈ আহোগে। তই যা, মোৰ লখা চাপত আহিব লগা হৈছে নে? অ পেহী, ভাল প্ৰেমত পৰিছে দেই, লাগি থাক লাগি থাক। মই যাওঁ। অ যা যা, ময়ো যাওঁ। যা যা যা, যৌৱনে আমনি কৰিছ। যৌৱনতে প্ৰেম হয়, সকলোৱে কয় প্ৰেম প্ৰেম বুলি কিয় নিঠুৰুৱা হয়। বহুত দয়া নাই। ডাঙৰ হয়, তই ডিউটিৰ পৰা কেতিয়া আহিবি? তোলৈ বৰ মনত পৰিছে, তোৰ মাতটো শুনিবলৈ মোৰ বৰ মন গৈছে। কৃষ্ণ, কি কৰিছা? সিহঁতকেইটা ৰুমতে খেলি আছে। মাক ভাত দিছো। মাৰ কাৰণে মাংস অকণমান আনিছিলো। মায়ে কিন্তু মাংস বৰ ধুনীয়াকৈ খাইছে দেই, জোল অকণ বেছিকৈ খাইছে। দিছো। মায়ে ভাতকেইটা খাই লওক, তাৰপিছত মই কল কৰি মাৰ লগত কথা পতাই দিম, হ'বনে? ঐ বুঢ়ী, পুতেৰে ফোন কৰিছে। ভাত কিহে খাইছ সুধিলে মাংসৰে খাইছো বুলি কবি, কথাষাৰ মনত ৰাখিবি। দিছো। ডাঙৰ, মোৰ ভালে উপা, তোৰ ভালনে? তই ডিউটি ভালে আছ? মোৰ বোৱাৰীয়ে মোক ভালকৈ মাংস দিছে। কোমল কোমল চাই দিছে। মই বৰ ভালকে আছো উপা, তই চিন্তা নকৰিবি। এই কাহটো বৰ বৰকে ধৰে আকৌ। উশাহ লোৱাত ভালেই হৈছে বোপা। তই ভালকে থাকিবি দেই বোপা। ঠিক আছে দিয়া, এতিয়া ৰাখিছো হা। ভণ্টি তই আহিলি? ভণ্টি, বাটত কিবা অসুবিধা হ'ল নেকি আহোঁতে? নাই বা একোৱে খোৱা নাই। বা থোৱা ডাঙৰ পেপাৰটো ক'ত গ'ল? দেখা নাই যে। ডাঙৰ পেপা মানে বুঢ়ী সেইজনী। সেইজনীয়ে। কঁকালটো বৰ বিষাইছে, গাটো বৰ বিষাইছে। কৃষ্ণ প্ৰভু। আকাশত শুনিছো গোবিন্দৰ নাম। বা মইনাহঁত ক'ত গ'ল? মইনাহঁতক দেখা নাই যে। কৃষ্ণ প্ৰভু। আইতা তুমি কেলে কান্দিছা? আইতা তুমি কেলে কান্দিছা? মায়ে কিবা ক'লে তাইক ন, তুমি চিন্তা নকৰিবা, আমি আছো নহয়। কিয় চিন্তা কৰি আছা? মোৰ একো নাই হোৱা শুন, মোৰ একো হোৱা নাই। মোৰ গা বিষ হৈছে, খুব চৰ্দি জ্বৰ হৈছে যে, সেইটো কাৰণে এনেকুৱা লাগিছে। মোৰ গাটো বিষ হৈছে যে, মই অলপ বিচনাত পৰি দিওঁ। আইতা গাটো অলপ পিটিকি দিওঁ। আইতা আপোনাৰ গাটো অকণমান মালিচ কৰি দিওঁ। বৰ গা বিষ। বা মইনাহঁতে লেতেৰি বুঢ়ীজনীক মালিচ কৰি দিছে। মইনা, বুঢ়ী, তোৰ
গাটো যে লেতেৰা গাটো মালিচ কৰিবলৈ লগাই দিছ মোৰ ল'ৰা ছোৱালীকেইটা কি তোৰ চাকৰ নেকি মই না শুন নামি আমি নিজেই মালিচ কৰিছো আমাৰ নিজৰে আইতা লোকৰ আইতা নহয় নহয় সোনকালে নামা বুলি কৈছো নহয় নামা যা মইনা শুন যা যোৱা সিহঁত আছে ভাল তোমাৰ ডিউটি নাই নেকি আজি মাৰ গাটো ভাল নাছিল এতিয়া অলপ ভাল পাইছে ভালটো হ'বই মই দিনে ৰাতিয়ে গা মালিচ কৰি দিছো টোপনি ক্ষতি কৰি আৰু দৰৱ সময়মতেই খুৱাইছো এতিয়া নালাগে মা শুই আছে পিছত পাতিলেও হ'বনে হ'ব দিয়া বাই বুঢ়াৰী পানী এগিলাচ দিয়াচোন কুহুমীয়া গৰম পানী এগিলাচ দিয়াচোন গোখানী মাতো তই কেতিয়া আহিলে তোৰ ভালনে কৃষ্ণ পানী গিলাচ খা মোৰ এতিয়া উত্তৰ দিবলৈ সময় নাই এই কুলক্ষণী বুঢ়ীজনীক এনেকৈয়ে শাস্তি দি মাৰিব লাগিব কৃষ্ণ ভগৱান এয়াই মোৰ জীৱন নেকি এয়াই মোৰ জীৱন নিবাৰ ভগৱান লোকে যে পুতেকে আহিম বুলি কৈছিলে এতিয়ালৈকে নাহিলে আশা দি নিয়সা কৰিলে কমলা পেহী দেখোন কমলা পেহী ঐ কালি আছে বলচোন বল মনে শুনিছো বলচোন কি হৈছে চাওঁগৈ পেহী কেলে কাটিছ তই ইমান ডাঙৰ বেগ চেগ লৈ কলৈ যা লক্ষা পুতেক আহিম বুলি কৈছিলে নাহিলে মই ঘৰলৈ যাব নোৱাৰো মোৰ পিতাই তালৈ কাটিব এতিয়া আমি টাইম দিও এতিয়া বলচোন এই আমাৰ যে বডি যে গাত খুব বেয়া নহয় চাওঁগৈ তাৰপিছত আপোনাৰ ঘৰ পৰা কি বুজাই পাৰে ন এই সোমাব দিব আমি কল কৰিম বোলো বৰ্মা বৰ্মা আছেনে বৰ্মা খবৰটো পাই আহিছিলো গাঁৱটো ভাল পাইছ তহঁতি আহিলে অকমান ভাল পাইছো তহঁতি বগে যা নবৌ নাই নেকি না আমি নবহো আছে নবৌ ভিতৰতে আছে নেকি জানো অকণ বগে যা আমি বহিছোগে বা আজি ঘৰলৈ যাম যে মনটো বৰ ভাল লাগিছে তই ভালকে যাবি দেই গাড়ীত আৰু গৈ পায়ে ফোন কৰিবি কিন্তু হ'ব যোৱা তোমালোক কেতিয়া আহিলা অলপ দেৰি হ'ল ৰবা দেই মই ভণ্টি যাব ওলাইছে আগুৱাই দিম তাৰপৰা আহি পেলাই চাহ কৰি আছো আমি যাওঁৱেই এই বৰমাৰ গাটো বেয়া হৈ খবৰ ল'বলৈ আহিব যাওঁ বোৱাৰী কুহুমীয়া গৰম পানী অকমান দিবাচোন কুহুমীয়া গৰম পানী খাবা দিছো ভালকে খাবি দিয়া বোৱাৰী দিয়া বোৱাৰী কিয় মোক এনেকুৱা কৰিছা মোক কিয় এনেকুৱা ব্যৱহাৰ কৰিছা কৃষ্ণ ৰাণীৰ দৰে চোফাত বহিবলৈ আহিছো ইয়াতে পৰি পৰি এতিয়া কান্দি থাক মহাৰাণী থাকিব নোৱাৰো আৰু কিমান শুনিম বোৱাৰী অত্যাচাৰ
ও আইতা নাই যে নাই ভাই মই বাহিৰত যাওঁ ভাই ইয়াতো আইতা নাই চোন কি ইয়াতো দেখোন না কি হলো জি ইয়াতো বাহিৰতো নাই আইতা কি মা ও মা মইনা কোন কি হ'ল ইমানকৈ চিঞৰিছো যে কিবা হ'ল নেকি মা আইতা ক'ত গ'ল আইতাকচোন দেখাই নাই বাহিৰতো নাই মা আছে চাগৈ ক'ৰবাত তোমালোকে চোৱাচোন ভালকে পাপাৰ ফোন আহিছে মোৰ দেই তোমাক ভগৱানে ৰাখি মা তই ডাঙৰ মা ডাঙৰ কি হৈছে আপোনাৰ ডাঙৰ কি হ'ল ডাঙৰ না উঠাওচোন আপুনি উঠা উঠা ডাঙৰ কিয় এনেকুৱা হ'ল উঠা কি তুমি ছমাহৰ পিছত আহিবা আহিলে মোলৈ কাপোৰ এযোৰ লৈ আহিবা দেই ভাল চাই আনিবা অঁ মাক পোনেই চাহ দি থৈ আহিছোঁ ঠিক আছে দিয়া ৰাখিছোঁ বোৱাৰীক একো নকবি দেও পা হ'ব মা আঁতৰাই আছোন চিন্তা নকৰিবি তই মা সোনকালে আহ কাব কৰিছোঁ তই বোৱাৰীক একো নকবি দেই বোপা বোপা ঐ মইনা মইনা শুন মইনা মইনা দেউতা আপুনি মা কওক মাতি আনা আইতা কওক মইনা এসপ্তাহমান হ'ল আইতা ঘৰত নাই যা তুমি মাক মাতি আনা গৈ মা ও মা মা দেউতা আহিলে মা দেউতা আহিলে কি দেউতা আহিলে মোৰ কি হ'ব এতিয়া তেওঁ ছমাহৰ পিছত আহিম বুলি কৈ আজি আহিলে আপুনি আহিলে আহিলো মা ক'ত মা মা বাহিৰত আছে চাগে মই সুধিছো মা ক'ত ৰ'ব আপুনি বহকচোন মই আপোনালৈ পানী আনিছোঁ ৰবা মা তই ভিতৰলৈ সোমাই আহ ডাঙৰ ডাঙৰ বোৱাৰীক একো ভুল নাই ডাঙৰ মই নিজে ওলাই গৈছোঁ ডাঙৰ বোৱাৰীকতো একো নকৰি তই মোৰ মাক এনেকুৱা ব্যৱহাৰ কৰিলি তোৰ নিচিনা এজনী ঘৈণী মোৰ লগত থাকিব নালাগে তই ওলাই যা ঘৰৰ পৰা ডাঙৰ তই কিয় বোৱাৰীক মাৰিছ বোৱাৰীক কেলৈ মাৰিছ মা তই আকৌ দেচোন ডাঙৰ বোৱাৰীক নামাৰিবি ডাঙৰ ডাঙৰ বোৱাৰীক একো ভুল নাই নহয় তই বোৱাৰীক কিয় মাৰিছ তই বোৱাৰীক নামাৰিব উপায় তই বোৱাৰীক নামাৰিবি মা মই আপোনাক বহুত অত্যাচাৰ কৰিলো মোৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আপুনি ওলাই গ'ল আপুনি ওলাই যাব নালাগে মা মই ওলাই যাম মা মোক মাফ কৰি দিয়ক মই আৰু আপোনাক কেতিয়াও অত্যাচাৰ নকৰোঁ ক্ষমা কৰি দিয়ক মা মই আপোনাক কেতিয়াও অত্যাচাৰ নকৰোঁ মই ঘৰ এৰি গুচি যাম মা মা মনু মই না তোমালোকে মাইনাক চাবা মই যাওঁ বোৱাৰী কলৈ গৈছে যাব নালাগে বোপা বোৱাৰীয়ে ভুল বুজি পাইছে বোৱাৰীয়ে ভুল স্বীকাৰ কৰিছে বোৱাৰী কলৈ যাব নালাগে মা তুমি যাব নালাগে মই হাত দিছোঁ মই আৰু মাক কেতিয়াও অত্যাচাৰ নকৰোঁ মই আপোনাক কথা দিছোঁ মোক ক্ষমা কৰি দিয়ক
ঠিক আছে হ'ব ব'লা এতিয়া আমি ভিতৰলৈ যাওঁ মা